মই 26 ইয়াৰ্ছ এজত চাকৰি পাইছোঁ, কিন্তু মই বিচাৰিলে এই চাকৰিটো মই 22 প্লাছত পাব পাৰিছিলোহেঁতেন, কিন্তু মই 4 বছৰ লেটকে চাকৰি পালোঁ। কাৰণটো কি জানা? তুমি যে লৰাই কৰি আছা সেইটো ডাঙৰ কথা, হাৰ নামানিবা। কিন্তু এতিয়ালৈকে তুমি হাৰ মানা নাই, আশা কৰোঁ তুমি হাৰ লাভাৰ বুলি ক'ব পাৰা। মই জীৱ জন্তু খুব ভাল পাওঁ, তো মোৰ মানে সৰুৰ পৰা মন আছিলে মই ডাক্তৰ বনিম মানে। কিন্তু তোমালোক যদি একদম মানে কওঁ, মই নিজৰ কথা ক'ব অহা নাই আজি, কিন্তু মই যদি কওঁ মই আফটাৰ 10 মোৰ ছায়েন্স লোৱাৰ খুব মন আছিলে আৰু মই পাৰিলোহেঁতেন, মই জানো মই পাৰিলোহেঁতেন, কিন্তু মই ছায়েন্স ল'ব নোৱাৰিলোঁ। কাৰণ জানা নেকি, মই ছায়েন্স ল'ব গৈ কিছুমান প্ৰব্লেম আহিলে। ফাৰ্ষ্ট ফাইনেন্সিয়েল প্ৰব্লেম। মানুহে কৈছে ছায়েন্স ল'লে বহুত টকা খৰচ হয়, কিন্তু মজা কথা ছায়েন্সত টকা খৰচ নহয়, একো খৰচ নহয়। মোক মিছগাইড কৰা হৈছিলে, ৰাস্তাটোত এনেকুৱা আছিলে কিন্তু মোক কোৱা হৈছিলে এনেকুৱা। কেলে কোৱাচোন, জানানে কেলে? যাক সুধিছিলোঁ তাৰ নিজৰো আইডিয়া নাই যে, হয় নহয়? এইটো ফেক্ট হয়, এইটো একদম সঁচা কথা হয়। মানে কেলে মই যাক সুধিছোঁ তাৰ নিজৰো আইডিয়া নাই। এতিয়া আমি চবেই কওঁ ইংলিছ শিকিব লাগে, ইংলিছ শিকিব লাগে, ইংলিছ শিকিব লাগে বুলি কয়, নে নকয়? আজিকালি যদি ইংলিছ কথা পাতে তাক খুব চাল, এই ল'ৰাটো ইংলিছ পাতিছে, বাহ কি মজা বুলি কওঁ আমি। তো কোৱাচোন, ইংলিছ শিকিবৰ কাৰণে কি কি বস্তু লাগে? তুমি ক'বা যে সঁচা নে মিছা? মানুহে কয় নিউজ পেপাৰ পঢ়িব লাগে, হয় নহয়? নিউজ পেপাৰ পঢ়িলে ইংলিছ ভালকে শিকিব পাৰি বুলি কয় নে নকয়? কয়। তাৰপাছত নবেল বুলি কয় নে নকয়? নবেল পঢ়িব লাগে, বা তোমাৰ আৰু কি গ্ৰামাৰ পঢ়িব লাগে, কয় নে নকয়? কয়। এতিয়া চাপোজ মই সঁচাকে সাঁতুৰিব নাজানো, চুইমিং নাজানো, মই সঁচাকে চুইমিং নাজানো। এতিয়া মই যদি কওঁ যে মই সাঁতোৰা শিকি, এজন মানুহক চাপোজ এই ল'ৰাটো সাঁতুৰিব জানে, সি সাঁতুৰি আছে, মই তাক দেখি আছো, মই শিকিম জানো? কিতাপৰ পৰা যদি পঢ়ো যে সাঁতোৰা কেনেকে শিকে, চাপোজ ইউটিউবত ডাউনলোড কৰিলো, চাইছো সাঁতুৰিব কেনেকে শিকিব পাৰো, চালো পুৰা ভালকে চালো, তেনেকে সাঁতুৰিব পাৰিম জানো? নোৱাৰিম। তো সাঁতুৰিব কেনেকে পাৰিম? নামিব লাগিব ভাই। মই যে ললো যে চোৱাচোন, হায়াৰ ছেকেণ্ডেৰীলৈকে ষ্টুডেণ্ট আছে, গ্ৰেজুৱেশ্যন এপিয়াৰ কৰা আছে, গ্ৰেজুৱেট হোৱা আছে নে নাই? কেলে ললো কোৱাচোন, ক'ব পাৰিবা? কোৱালিফিকেশ্যন কাৰণে নহয়, জানা নে কি হয়? আমাৰ জীৱনত 3টা পাৰ্ট থাকে। এটা আছে মেট্ৰিক, যাক আমি এইচএছএলচি বুলি কওঁ, এটা আছে হায়াৰ ছেকেণ্ডেৰী, এটা আছে গ্ৰেজুৱেশ্যন বুলি কওঁ না আমি। এই 3টা পাৰ্ট থাকে না থাকে কোৱাচোন? কেলে এই 3টাতে আমি ইয়াতো এটা বোৰ্ড এক্সাম দিওঁ, ইয়াতো এটা বোৰ্ড এক্সাম দিওঁ, ইয়াতো বোৰ্ড এক্সাম চলিয়ে থাকে, কৈ লাভ নাই আৰু, হয় নহয়? বহুত চলি থাকে, তাক লৈ আমি টেনশ্যন থাকোঁ আমি। চোৱা কি হয়, তোমালোকৰ কেছটো কি হয়, এইটো কিন্তু খালি মানে সকলো ক্ষেত্ৰত নহয়। তুমি জাষ্ট এটা ইমেজিন কৰা, তোমালোকে জাষ্ট ইমেজিন কৰা, তোমালোকে ক্লাছ মেট্ৰিকত যি কামবোৰ ইজিলি কৰিব পাৰিছিলা, চাপোজ বিহু আহিলে নাচিব লাগে, ক্লাছ 10 থাকোঁতে খুলি কিনে নাচিছিলা, হয় নহয় কোৱাচোন? ছেকেণ্ড ইয়াৰ হওঁতে ইমান খুলি নাচিব পাৰা জানো কোৱাচোন? সঁচাই ক'বা, কিন্তু সঁচাই ক'বা, পাৰা জানো? এইটো যে গ্ৰেজুৱেশ্যন হোৱাৰ লগে লগে কি হয়, নচাটো কি হয়, এনেকে হয় নহয় কোৱাচোন? কমি যায় নে নাযায় কোৱাচোন? তো এইটো কি হয়, গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে কি হয়, সেই মুডটো কি হয় কোৱাচোন? কমি যায় লাহে লাহে। কেলে কোৱাচোন? ইয়াত আমাৰ মাইণ্ডটো থাকে ৰিলেক্স, কাম কৰিম, পঢ়িম, এনজয় কৰিম। ইয়াত আহোঁতে অলপমান পকেটত টকাটো নাই, পকেটত এনেকৈ হাতি চাওঁ, পকেটত কি লাগে কোৱাচোন? ফূৰ্তি কৰিবৰ কাৰণে টকা লাগে, পকেটত হাতি চাওঁ, 20 টকা এটা আছে, গ'ল আৰু 20 টকা দি কি হয়, একো নহয়। মাৰ পৰা টকা বিচাৰিম, কিমান বিচাৰিম, বেয়াও লাগে, মিছা কেতিয়াবা পাল মাৰি টকা লৈও লওঁ, হয় নহয়? ইয়াত আহোঁতে কি হয়, আৰু টেনশ্যন বাঢ়ি যায়, বাঢ়ি নাবাঢ়ে? পঢ়িম, পঢ়াৰ পাছত কি চাকৰি কৰিম, তই কি কৰিবি, মইতো মই কৰিম, তোৰতো হৈ গ'ল ভাই, মোৰ কি কৰিম, তোৰতো বাপেকৰ পইচা আছে, মোৰতো একো নাই, মই কি কৰিম বুলি কওঁ, হয় নহয়? এইবোৰ জেনুইন কনচাৰ্ণ হয় নহয় কোৱাচোন? চবৰে এনেকুৱা হয় নে নহয় কোৱাচোন?
মই যেতিয়া আমি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি লওঁ তেতিয়াতো হৈ গ'ল আৰু ভাই তেতিয়াতো আৰু ল'ৰা হওক বা ছোৱালী হওক উভয়ৰে কি হয় ভাই তই কৰি কি আছ এই প্ৰশ্নটো মানে উত্তৰটো যে বহুতে প্ৰথমতে বাবা ভালনে অঁ ভাল ভাল তুমি কি কৰিছা বুলি ক'ব নহয় আপুনি জব মোক কেনে কামিছে ফিল হয় মানে কিন্তু এইটোৱে কথা যেতিয়া ইমান টেনশ্যন ডেন্সটো ক'ৰ পৰা আহিব ডেন্সটো গ'ল ডেন্সটো নাই মানুহৰ টানা শুনিয়ে ডেন্স হৈ যায় হয় না যিটো ফেক্ট হয় তো চোৱা কি হয় ন চোৱা ইয়াত ডিভাইড কৰা কেলে আছে জানানে মানে আমি কি হয় ন জীৱনৰ প্ৰত্যেকটা পৰ্যায়ত কিবা না কিবা এটা ভুল কৰোঁ আমি প্ৰত্যেকটা পৰ্যায়ত ইয়াত মই সেইকাৰণে ক্লাছিফিকেশ্যনটো কৰিছোঁ কেলে জানানে জীৱনৰ প্ৰত্যেকটো পৰ্যায়ত কিবা না কিবা এটা ভুল কৰোঁ আমি ভুল কৰোঁ মানে চোৱা কি ইয়াত ছাপ'জ ক্লাছ 10 ল'ৰা এটা ই ভাবিছে যে এতিয়া তাৰ থিংকিংটো কি হ'ব লাগে মষ্ট প্ৰবাবলি যে মই যেতিয়া গ্ৰেজুৱেশ্যনটো ল'ম মই যেতিয়া গ্ৰেজুৱেশ্যনটো কৰিম গ্ৰেজুৱেশ্যনটো কৰাৰ পিছত মই কেলে গ্ৰেজুৱেশ্যনটো কৰিম যে তাৰ কাৰণটো কি ইয়াত তাৰ থিংকিংটো হ'ব লাগে মানে কিন্তু মেক্সিমাম ল'ৰা ছোৱালীয়ে ইয়াত আহি থিংকিংটো লয় মই নিজে লোৱা যোনটো সঁচাকৈ মই নিজে কাৰণ নাজানা ইয়াত মেইন কাৰণটো কি জানানে প্লেনিঙৰ প্ৰব্লেম হয় মোৰ এই যোনটো প্লেনিং থাকে না এটা সকলো কাৰণে এটা পৰিকল্পনা থাকে নাথাকে ময়ো চেম মেট্ৰিক এনজয় কৰি পাৰ কৰিলোঁ ছেকেণ্ড ইয়াৰ মষ্ট এনজয় আৰে কৰিমতো বিচাৰিমতো কৰিমতো সেইটোতে গুচি যায় গ্ৰেজুৱেশ্যন যেতিয়া উঠিলোঁ কৰিমতো এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰতে আছোঁ অলপ এনজয় কৰিলোঁ ন কলেজটো ফেক্ট এইটো কিন্তু ফেক্ট হয় ফেক্ট তাৰপাছত কি হয় গ্ৰেজুৱেশ্যনটো যেতিয়া লাষ্ট ইয়াৰত গুচি গ'লোঁ তেতিয়া মোৰ টেনশ্যন কৰিম কি যেতিয়া 21 বছৰ বয়সত যেতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ গ্ৰেজুৱেশ্যন পাছ কৰি যেতিয়া এনে কৰিব যাম হাতত কোনো প্লেন নাই কি কৰিম তেতিয়া লগৰ কোনোবা লৈ গ'ল এটা ইনষ্টিটিউশ্যনলে তাত গৈ পঢ়িলোঁ তাত কৰোঁতে 26 বছৰত গৈ চাকৰি পালোঁ তো এইটো চোৱা এই যোনটো বয়স আছে ন এই বয়সত বহুত ল'ৰা ছোৱালীয়ে হাৰ মানি যায় এই জগাত বহুত ল'ৰা ছোৱালীয়ে হাৰ মানি যায় তোমালোকে চাগে ফেচবুক চলোৱা তোমালোকে চাগে বহুত ছ'চিয়েল মিডিয়া চলোৱা পোৱা চাগে বহুত ভাল ল'ৰা ছোৱালী এই জগাত গৈ হাৰ মানি যায় ঐ ডাঙৰকৈ ভাল লাগিছে ইমান লাহেকৈ হৈ যাব ইমান ধুনীয়া পাতিছে আকৌ ভাল লাগি লিখিছোঁ চোৱা CRU কি হয় ৱাৰ্ডটো কোৱাচোন ক্ৰাছ মানে কি কোৱাচোন সঁচাই ক'বা কিন্তু মই কৈছিলোঁ কিন্তু আজি ইয়াৰ মেইন হেৰিটো হ'ব কি সঁচা আমি মিছা নকওঁ ময়ো কিন্তু কওঁ কোৱাচোন এই ক্ৰাছ মানে কি কোৱা ক'ব লাগিব কিন্তু একদম ফ্ৰীলি কোৱা না ময়ো বহুত ফ্ৰী মানে ল'ম মই বেয়া নাপাওঁ কোৱা ক্ৰাছ মানে কি হয় যাক আমি নাপাম যে ছাৰ মানে যাক বহুত ভাল পাওঁ কিউটি মানে বহুত ধুনীয়া থাকে এখন একেবাৰে নাপাওঁ এই চাবাছ আৰু ঠিক আছে আৰু নেক্সট তুমি ঠিক ক'লা যাক তুমি বহুত ভাল লাগে কিন্তু তাক নাপাওঁ ঠিক আছে দেই আৰু কোনোবা ক্ৰাছ মানে কোৱা ফ্ৰীলি কোৱা ইয়াত একো নাই বুজা মোহিত হোৱা হয় নহয় আৰু কোনোবা এই ৱাৰ্ডটো লিখাৰ কাৰণটো কি জানানে এই ৱাৰ্ডটো লিখাৰ কাৰণ কি জানানে ক্ৰাছ মানে কি জানা আছে সব ল'ৰাৰে এক্সাম্পল দিছোঁ দেই মই যিটো ল'ৰা দিছোঁ মই নিজকে দিছোঁ চাপ'জ ছোৱালী এজনী এল নামে ছোৱালী এজনী ভাল লাগিলে মোৰ বাট ক্লাছ 10 পঢ়াৰ টেনশ্যন নকলোঁ মানে কাকো নকলোঁ মনে আছে ছোৱালীজনী খুব ধুনীয়া হায়াৰ ছেকেণ্ডেৰী গৈ যাওঁতে সি একে কলেজত পঢ়িছোঁ আমি কিন্তু তথাপিও ক'ব সাহস নহৈছে মানে এনে ভাল ইমানটোতে শেষ মানে অলপমান হাঁহি দিলেই মানে বাছ খতম মানে সেইদিনা গ'ল মানে সেইদিনা গোটেই ফূৰ্তি গ্ৰেজুৱেশ্যনত মানে লগৰবোৰক কৈছোঁ এটা কৰোঁ খুব ভাল লাগে দেই মই কৰোঁ মই কোৱাচোন আমি ল'ৰাবোৰে তেনেকেই কয় এই নাচাবি তাৰ হয় কিন্তু হয় নহয় ফেক্ট এইবোৰ কিন্তু আমি গ্ৰেজুৱেশ্যন হোৱাৰ পাছতো কি হয় তাৰ প্ৰতি থাকে ন কিন্তু এই বস্তুটোৱে যদি আমি আমাৰ সপোনক লওঁ ড্ৰিমক যদি লওঁ ড্ৰিমক আমি আমাৰ ক্ৰাছ বনাব নোৱাৰোঁ কেলে কোৱাচোন যোনটো আমাৰ সপোন আছে যোনটো আমি কৰিব বিচাৰোঁ এতিয়া মই মোৰ জীৱনত 12 বছৰ ল'ৰা ছোৱালী পঢ়াইছোঁ 12 বছৰ মই ক্লাছ 5ৰ পৰা আপ টু গ্ৰেজুৱেশ্যনলৈকে ল'ৰা ছোৱালী পঢ়াইছোঁ 2000 মই যেতিয়া ক্লাছ 10ত আছিলোঁ তেতিয়া মই ল'ৰা ছোৱালী পঢ়োৱা আৰু মই যেতিয়া চাকৰি পাওঁ 19 চনত মই চাকৰি মানে হেৰিটো এৰোঁ
মই আহিছোঁ 10ৰ ল'ৰা ছোৱালীবোৰৰ সপোনবোৰ খুব ধুনীয়া ধুনীয়া মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই টিচাৰ হ'ম মই অমুক হ'ম তমুক হ'ম এই সপোনবোৰ ক'ত যায় মোৰ খালি প্ৰশ্নটো হ'ল যে সেই সপোনবোৰ সঁচাকৈ সপোনবোৰ মৰি যায় জানানে এইটো পাওঁতে সপোনবোৰ মৰি যায় এই ক্ৰাছ হৈ নাথাকে সেইটো খুব ডাঙৰ কথা মানে কেলে তোমালোকে মানে কোনোবা ক'ব পাৰিবা কেলে হয় এটা ল'ৰা ছোৱালী যেতিয়া মেট্ৰিকত মই নিজে ল'ৰা ছোৱালীবোৰক পঢ়োৱা সেই ল'ৰা ছোৱালীবোৰে মানে মই ডাক্তৰ ছাৰ মই ডাক্তৰ হ'ব বিচাৰোঁ ছাৰ মই ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ ছাৰ মই টিচাৰ হ'ব বিচাৰোঁ ছাৰ মই অমুক হ'ব বিচাৰোঁ কিন্তু সেই ল'ৰাটোক যেতিয়া মই গ্ৰেজুৱেশ্যনৰ পাওঁ যেতিয়া মই সুধোঁ কি কৰিব বিচৰা তাত এনজাইটি থাকে জানা ইমান বেয়া লাগে মানে ছাৰ কিবা এটা পাই গ'লে হৈ যাব কেলে যদি এটা কথা জানানে যদি মই এই বাকচটো মই দেখিব পাৰিছোঁ নে তাৰমানে মই আঁকিব পাৰিম মানে কি জানানে ইয়াৰ অৰ্থটো কি তুমি জানা যিটো বস্তু আমি ভাবিব পাৰোঁ সেইটো আমি কৰিব পাৰোঁ যিটো বস্তু আমি ভাবিব পাৰোঁ সেইটো আমি কৰিব পাৰিমেই পাৰিম এনি হাও তোমালোকৰ মাজতো বহুত ল'ৰা ছোৱালী আছিলে যাৰ সপোন ডাঙৰ ডাঙৰ আছিলে নে নাই ভাই তুমি যে ক'লা তোমাৰ সপোনটো স্কুল সময়ত কি আছিলে কোৱাচোন ক্লাছ 10 আগলৈতো ইমান তাত ভবা নাছিলোঁ কিন্তু হাই ছেকেণ্ডেৰীৰ পৰা কিন্তু এটাই আছে মই গায়ক হ'ম আৰু তাৰ কাৰণে কাম কৰি আছোঁ আৰু অতি সোনকালে মই কেইদিনমান পাছতে গান পাতি মানে মই এটা কথা কওঁ যদি তুমি ভাবিছা সেইটো কৰিবা সেইটো এই নিদিবা তাক ক্ৰাছ বনাই যাব নিদিবা বেছিকে কি হ'ব না স্যার ভালো কামটা যদিও নহয়ও ন বেয়া নালাগে কারেক্ট একদম ঠিক তাৰ কাৰণে হাত চাপৰি হলাই দিছে ভাল লগা যোন কামটা আমি ভাল পাওঁ চাপোজ যোন বস্তুটো আমি ভাল পাওঁ সেই বস্তুটো অলৱেজ ফলো কৰিব লাগে যদি তুমি ফেইলো হৈ যোৱা ন তুমি যেতিয়া বুঢ়া হ'বা ন তুমি যেতিয়া আইনাৰ ওচৰত থিয় হ'বা ন তোমাৰ ল'ৰাই তোমাক সুধিব মা বা বাবাই আপুনি কি কৰিলে তুমি এইটো আপুনি কি কৰিলে তুমি এইটো চিনা টানকে ক'ব পাৰিবা যে মই যোনটো ভাল পাইছিলোঁ মই সেইটোকে ফ'ল' কৰিলোঁ নোৱাৰিলোঁ কি ডাঙৰ আছে মৰি গ'লো নেকি নোৱাৰিলোঁ কি হ'ল কি ডাঙৰ কথা কিন্তু মই তেতিয়া তুমি তোমাৰ ল'ৰা ছোৱালীক ক'ব পাৰিবা হয় তোমালোকে তোমাৰ ভাল পোৱাটোক ফ'ল' কৰা হয় নহয় খুব ধুনীয়া যদি এটা ৰাস্তাত চলিছা যদি সেই ৰাস্তাত প্ৰব্লেমে অহা নাই তাৰমানে তোমালোকে ভুল ৰাস্তাত চলি আছা ভাইটি ৰাস্তাটো চেঞ্জ কৰি লোৱা নহ'লে সেই ছাকচেছ জীৱনতো নোপোৱা যদি ৰাস্তাত চলি আছা সেই ৰাস্তাত কোনো বাধাই নাই তোমালোকে প্ৰত্যেকজন মানে ভুল ৰাস্তাত চলি আছা যদি তোমালোকৰ প্ৰত্যেকৰ তেনেকৈ ৰাস্তা নহয় যেতিয়ালৈকে ৰাস্তাটো এনেকুৱা নহয় তেতিয়ালৈকে জীৱনৰ যাত্ৰাৰ মজাই নাই ভাই তো সেইকাৰণে কৈছোঁ তোমালোকৰ কি সুবিধা অসুবিধা আছে অলপমান যদি শ্বেয়াৰ কৰিব পাৰা ভাল লাগিব মানে কোৱাচোন কোনোবাই কোৱাচোন চাওঁ ফাইনেন্সিয়েল প্ৰব্লেমবিলাকতো আছে বাৰু তাৰপিছত হৈছিলে কি গান বনাবলৈতো বহুত পইচা লাগে যেনে হ'লেও সৰুকৈ গান এটা কৰিব কমচে কম 10,000 মানটো লাগে সেইটো কাৰণেতো বহুত প্ৰব্লেম হৈছিলে বাৰু তাৰপিছত আধা পইচা দিলোঁ মই গানটোৰ কাৰণে তাৰপিছত আৰু গাব লাগে এতিয়া সোনকালে দিব লাগে সেইটো কাৰণে পইচা নাই তাৰপিছত ঘৰত গ'লোঁ তাৰপিছত সেইটো কাৰণে প্ৰব্লেম হয় বাৰু তাৰপিছত দাদাকো ক'লোঁ সিও তাৰপিছত অলপ কষ্ট কৰে ন দোকানত থাকে তেনেকৈ এদিন সি সেইটো কাৰণে মন বেয়া হ'ল চাগে মই সদায় কৈ থাকোঁ তাক পইচা খুজি থাকোঁ মোৰ একো নাই সেইদিনা ক'লে কিনো এইবিলাকত লাগি থাকোঁ বুলি তাৰপিছত মনটো বেয়া লাগিলে তাৰপিছত কি কৰিলোঁ মই ভাবিলোঁ মোবাইলটো বিকি দিওঁ তাৰপৰা পাই যাম তেনেকৈ গানটো বনাম তাৰপিছত ভাবিলোঁ আকৌ মোবাইলটো বিকি দিলে কেতিয়ালৈকে আকৌ কিনিব পাৰোঁ ঠিক নাই তেনেকৈ লগৰখিনিৰ লগত মিলি জুলি আকৌ মেনেজ কৰিলোঁ পইচাটো মোবাইলটো এতিয়া ঠিক আছে বিকিবলগীয়া নহ'ল বাৰু এইকেইদিন এতিয়া এনেকৈ চলি আছে বাৰু মানে তুমি এটলিষ্ট তুমি যেনেকৈ হ'লেও মেনেজ কৰি তুমি তোমাৰ কামটো কৰিছা না ছাৰ কৰিব বিচাৰিলে যেনেকৈ হ'লে যি হ'ব কাৰেক্ট এই যে ল'ৰাটোৱে তোমালোকৰ এনেকুৱা এটা ল'ৰা বহি আছে যিয়ে লাইফৰ বস্তুখিনি পাইছে তাৰ কথাখিনিৰ মাজত কিবা এটা আছে চোৱা সি কৰিব বিচাৰিছিলে তাৰ মাজত ফাইনেন্সিয়েল প্ৰব্লেম আহি আছে আৰু প্ৰব্লেম আহিছে কেলে আহিছে জানানে কেলে যেতিয়া সি সেই ছাকচেছটো পাব ন তাৰ কাৰণে সি ছাকচেছৰ মূল্যটো বহুত ডাঙৰ হ'ব মানে হয় নহয় কোৱাচোন কেলে সি সেই ছাকচেছৰ মূল্যটো বুজি পাব কেলে তাৰ কাৰণে সি কষ্ট কৰিছে মানে নিজৰ
নিজৰ হ্যাপিনেস কি স্যাক্রিফাইস জুনিয়ৰতে কৈছে মোবাইল এটা বিকিবৰ কাৰণে ৰাজি হৈ গৈছে দ্যাট মিন্স মানে কি তাৰ হ্যাপিনেসটো কি বিকিবৰ কাৰণে ৰাজি হৈছিলে জাস্ট বিকজ তাৰ এইমটো ফলো কৰিব লাগে মানে জাস্ট বিকজ তাৰ এইমটো ফলো কৰিব লাগে তেনেকুৱা হ'ব লাগে একচুয়ালি তুমি তোমাৰ সপোন ফালে ইমানে পগলা থাকিব লাগে কি বেলেগ বস্তু মোৰ নালাগে মই মোৰ সপোন দেয়াৰ ইজ উইন দেয়াৰ ইজ ৱে য'ত ইচ্ছা আছে তাত উপায় হ'বই হ'ব আৰু তোমাৰ মানে ইচ্ছা আছে তোমাৰ লগত কথা পাতি মই এটা বস্তু গম পালো কি তুমি তোমাৰ সপোনটোৰ ফালে খুব মানে লাগি আছা মানে আৰু আশা কৰো তুমি তোমাৰ সপোনটোৰ ফালে লাগি থাকা আজি সাকসেস নহব কালি সাকসেস নহব সাকসেস নিজকে নিজে ইমান কাবিল বনাই দিয়া এক সময় যেতে সময় তোমাক আহি কব ভাই তোৰ কি লাগে ক মই তোক দিম মোক লাইফত কি পাব লাগে সেইটো ডাঙৰ কথা নহয় মই কি বনিব বিচাৰো মই কিমান নিজকে নিজে বনাব বিচাৰো সেইটো ডাঙৰ কথা আৰু সেইটো ফালে মাথা মাৰি আছে মানে আৰু যোনদিন সি কমপ্লিট হৈ যাব ন সেইদিনা তাক জনসাধাৰণে ক'ব ভাই তোৰ কি লাগে কওক মই আছো হয় না তো সেইকাৰণে নিজৰ সপোনটোক কেতিয়াও এৰি নিদিবা আৰু তোমাৰ সপোনটো পুৰা সুখী হয় নহয় এতিয়া তাৰ প্ৰব্লেমটো কি আহিব কোৱাচোন চাকৰিৰ প্ৰেছাৰ ঘৰত টকা পঠিয়াব লাগে নিজৰ ফুৰিব লাগে গাৰ্লফ্ৰেণ্ডৰ ডিমাণ্ড কৰিছে সব আহি গ'ল কিন্তু সি লাষ্টত কি হয় জানে ভাই মই চাকৰিটো কেলে পালো ভাই নোপোৱালে ভাল আছিলে এইটো ফেক্ট হয় তেতিয়া সেই হেপিনেছটো নাথাকে ভাই এইটো ফেক্ট হয় মানে তোমালোকে এইটো মানিব লাগিব প্ৰব্লেম যেতিয়ালৈকে জীৱনত আছে তাৰ মানে তুমি ভাবিবা তুমি জীয়াই আছা যিনলি তোমাৰ লাইফত প্ৰব্লেম নাই ভাবি ল'বা তোমালোকে আৰু জীয়াই নাই কেলে মৰা মানুহৰ লাইফত প্ৰব্লেম কেতিয়াও নাহে আহে জানো সেইটোৱে বাধা জীয়াই থকা মানুহৰ লাইফত আহে মৰা মানুহৰ কাৰণে মানে ৰাস্তা এৰি দিয়ে হয় নহয় সেইটো মনত থবা যদি প্ৰব্লেম আছে যোনদিনা প্ৰব্লেম শেষ হ'ব সেইদিনা ওপৰৱালাক ক'বা ভগৱান কি হ'ল বিশ্বাস হোৱা নাই নেকি মই পাৰিম বুলি প্ৰব্লেম দে ভাই মই নিজেই কওঁ তেনেকৈ মই প্ৰব্লেম চবকৈ ভাল পাওঁ